everyone, welcome and welcome back to our channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ যেটা সকলো ভালে আছে আমিও ভালে আছো আৰু আমাৰ মানুহটো বহুত ব্যস্ত সেইকাৰণে আমি ফুৰিব যোৱা নাই এতিয়া গধূলি খাই বৈ ফুৰিব আহিছো বহুত দিনৰ আগতে মই আপোনালোকক ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিছিলো ইয়াৰে গাঁও নহলে বা খেতি কিবা ভিডিঅ' চাই নেকি তেতিয়া মোক কিছুমানে কৈছিলে চাম বুলি তো সেইটো ভাবিয়ে আজি খেতি বিচাৰিয়ে গৈ আছো আমি খাই বৈ গধূলিখন বেলি পিছে মাৰ যোৱা নাই আধা ঘণ্টাৰ পিছত মাৰ যাব কিন্তু যিখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে আমাৰ লগত বলক এতিয়া সন্ধিয়াৰ ভিডিঅ' সন্ধিয়া এতিয়া 9:10 হৈছে এতিয়া আমি ওলাইছো এতিয়া ঘৰৰ পৰা সূৰ্যাস্ত হোৱাৰ আগতে লোকেশ্যনত গৈ পেলাই ইমান বৰ বিশেষ দূৰত নহয় পিছে ঠাইটো ইমান দূৰ নহয় আমি খোজকাঢ়ি গৈ থাকোঁ ইমান আমাৰ সেইকাৰণে নালাগে ঘনাই গৈ থাকোঁ যে সেইকাৰণে ইমান দূৰ যেন নালাগে এদিনীয়া মানুহৰ কাৰণে অলপ দূৰ যেন লাগে আৰু তথাপিতো যিখিনি পাৰোঁ আজি দেখুৱাম খেতি দেখুৱাম ইয়াৰ খেতিবিলাক কি ধুনীয়া চাবলৈ যিমানে ভিতৰলৈ সোমাই আহি আছোঁ এইবিলাক আপেলৰ গছ দেখা পাই আছোঁ আপেল আছে এইখিনিতে চেৰি গছ আছে এইবিলাক চেৰি আৰু এইটোতো দেখিছেই চিগাৰেট ATMটো এইখিনি ঠাইটো অকণমান গাঁৱৰ পৰিৱেশৰ নিচিনা বন্ধ কৰিলে এইবিলাক জাৰ্মান টিপিকেল হাউচ এইবিলাক জাৰ্মানীত এইবিলাক ঘৰবিলাকক আইন ফেমিলিয়াৰ হাউচ বুলি কয় আৰু যোনবিলাক এপাৰ্টমেণ্ট সেইবিলাকক মেয়াৰ ফেমিলিয়াৰ হাউচ বুলি কয় এইখনত মিট পোৱা দোকান মিট পোৱা শ্বপ আৰু সেই আমাৰ নিচিনাকে এয়া ইভিনিং ৱাক কৰি আছে আৰু এইখন চাইকেলৰ শ্বপ বহুত লাখ টকীয়াও চাইকেল আছে ইয়াত আৰু এইকেইখন পুৰা হেভি চাইকেল 2,899 ইউৰো এইফালে ৰাস্তাটোত গাড়ী চাড়ী যায় আৰু এইফালে আমি যোনটো ৰাস্তাত গৈ আছোঁ এইটো ৰাস্তাত অকল খোজ কাঢ়িবলৈ আৰু চাইকেল যায় চাইকেল চলে অকল ইয়াত এনেকৈ দি থোৱা আছে মানে বুজিব আৰু এইটো ৰাস্তা দি অকল চাইকেল চলাব পাৰি আৰু এনেকৈ খোজ কাঢ়িব পাৰি আৰু ইয়াত পিছে গৰমৰ সময়তহে থাকিবলৈ ভাল গৰমৰ সময়ত এইবিলাক গোটেই গছ চছবিলাক থাকে ঠাণ্ডাৰ সময়ত এইবিলাক চব গছবিলাক মৰি খালি নিচিনা হৈ যায় এতিয়া আমি এনেকেই চিধা গৈ থাকিলে হ'ব আৰু আমি পথাৰৰ দুনিয়াত আহি পাইছোঁ আৰু চবফালে পথাৰে দেখিব আৰু পথাৰখিনি দেখিলে মানে চাই থাকিব মন যায় ইমান ভাল লাগে আপুনি বাৰু ৰাতিপুৱাৰ পৰা কামত বহি এতিয়া চাগে সেউজীয়া দেখিছে কেনেকুৱা লাগিছে আপোনাক ভাল লাগিছে জিলবিল লাগিছে গোটেই দিন লেপটপ স্ক্ৰীনখন চাই থাকি আকাশখন কি ধুনীয়া লাগিছে ন কি ধুনীয়া লাগিছে আকাশখন কি ধুনীয়া আজিয়ে প্ৰথম আহিছো ইমান দেৰি কৰি আহোঁ অলপ সোনকালে আহোঁ ওলাই নাহিলোঁ এজন পাৰ্টিয়ে কদাৰ কাৰণে ওলাই আহিলোঁ বঢ়িয়া লাগিছে এফালে ট্ৰেক্টৰ চলাইছিলে চাগে নহয় মানুহবিলাকে আহি পেলাই কাটিব লাগিব ন এইবিলাকতো হেৰি হৈছে পুৰত হৈছে কিন্তু পাৰফেক্টলি গৈছে যে এইকাৰণে ভাবিছোঁ কিবা চলাইছিলে
ভাল লাগিছে ন সিফালে যাওঁ বলক সেইখিনি আলু খেতি এইবিলাক দেখুৱাই দিওঁ মই এনেকুৱা এটা ঠাইত সৰুৰ পৰা আহিবলৈ মন ঠাইটো পালোঁ আমাক জানো সেইখিনি ঠাই আমাক কোৱা নাছিলে ছোৱালীজনীয়ে লিজত ল'ব পাৰা বুলি বহুতে লৈ পেলাই কৰিলে অলৰেডি এতিয়াতো মানে গ'লেই বহুতখিনি আমাক বহুত প্ৰেক্টিচ লাগিব সেইখিনি কৰিব পাৰিবলৈ ঘেঁহু 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 গোটেইখন ঘেঁহু এনেকুৱা ধুনীয়া লাগিছে আন্ধাৰ হ'ল কাৰণে আমি উভতি আহিলোঁ এতিয়া দিনৰ ভাগতো খুবেই ধুনীয়া দেখি কাইলৈ মই দিনত আহি অলপ দেখুৱাবলৈ চেষ্টা কৰিম দিনৰ বিউটিটো আকৌ বেলেগ দিনৰ ভিউটো চাই আপোনালোকে আৰু বেছি ভাল পাব আজি এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ